মই প্ৰিমৰোজ এণ্ড ৱেলকাম টু মাই নিউ ব্লগ। আজি দেউতাৰ লগত ৰাতিপুৱাই ওলাই আহিছোঁ দেউতাৰ আই চেকআপ কৰিবলৈ, আৰু ডক্টৰৰ ওচৰততো জানেই ন কিমান ভিৰ। আজি পিছে আমি বেছি ৰ'বলগীয়া নহ'লে। এয়া সুজিত আধ্যায়। মোৰ দেউতাক বহুদিনৰ পৰা আই চেকআপ তেওঁৱে কৰি আহিছে। তেওঁ খুব ভাল ৰেটিনা স্পেচিয়েলিষ্ট, আৰু দেউতাৰ চেকআপ হৈ গ'ল, দেউতাৰ চব ঠিকে আছে বুলি ক'লে ডক্টৰে। তাৰপিছত আমি আহিলোঁ ৰুম, আৰু ৰুমত আহি যিহেতু দুপৰীয়া হৈছে মই কিবা এটা বনালোঁ দেউতাৰ আৰু মোৰ কাৰণে, আৰু এয়া খাই মই এফালে যাবলৈ ওলাইছোঁ। আজি মোৰ এটা প্ৰগ্ৰেম আছে, তালৈ বুলি ওলাইছোঁ। এয়া পূৰা বিহুৰ সাজত একেবাৰে নাচনীজনীয়ে হৈ ওলাইছোঁ দেই। পিছে কথা এটা হ'ল নহয়, চাদৰখন পিন্ধিব ধৰোঁতেই দেখিলোঁ পিং এটা লাগি আছে। পিংটো এৰুৱাব লওঁতে এয়া দেখিছে চাদৰখন ফালি গ'ল। আচলতে জোৰকৈ টান মাৰি দিলোঁ, মায়ে দেখিলে গালিহে পাৰিব। যেনে তেনে লুকুৱাই পেলাই দাগটো পিন্ধি ল'লোঁ আৰু মই আহি পাওঁতে প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে, আৰু এয়া অলকা বাই এনাউন্স কৰি আছে। আচলতে মই আহিছোঁ ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত আয়োজন হোৱা 7 দিনীয়া এটা বিহু কৰ্মশালাৰ আজি লাষ্ট দিন। আজি অতিথি হিচাপে অলকা বাই মোক নিমন্ত্ৰণ জনাইছে, গতিকে বাৰ কথানো পেলাওঁ কেনেকৈ, আৰু বিহু বুলি ক'লেতো ক'বই নালাগে। বিহু নাচৰ লগতে আৰু কেইবাটাও প্ৰগ্ৰেম হ'ল, লগতে অৰ্কেষ্ট্ৰাৰো এটা প্ৰগ্ৰেম চালোঁ। কি কৰি আছিলা তুমি ইমান দেৰি? খাৰপাত পালোঁ, ডিঙিত পিন্ধাটো নাই নাছিলে, সেইটো বেলেগ এটাই পিন্ধিছে, সেইটো অসমীয়া মানুহ আহি পাই আকৌ কামত লাগিলোঁ। দেউতা ইমান সময় অকলে অকলে আছে, গতিকে প্ৰথমতে দেউতাক চাহ একাপ বনাই দি ল'লোঁ। চাহ দি আকৌ ভাতৰ যোগাৰ কৰিব হ'লেই নহয়, আকৌ মই ৰাতিৰ ভাতত লাগিলোঁ। আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।